নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত যিসকলে কণ্ট্ৰেকচুৱেলৰ আণ্ডাৰত কাম কৰা লেবাৰ, সেই লেবাৰখিনি যিখিনি গভৰ্ণমেণ্টৰ পৰা চেলাৰী পাব লাগিছিলে সেইখিনি চেলাৰী নাপায়। গোপন সূত্ৰৰ দ্বাৰা গম পোৱা মতেদি প্ৰাইভেটৰ যিখিনি ৱৰ্কাৰ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ তেখেতসকলৰ চেলাৰী মোটামুটি 15,000 বুলি মই গম পাইছোঁ। মোৰ লগত কিন্তু সঠিক এটা তথ্য নাই, প্ৰমাণ নাই। মই সেই কথাটো জনাৰ কাৰণে মই RTI কৰিলোঁ। এক মাহৰ ভিতৰত মই সকলোখিনি তথ্য পাম। সেই তথ্য পোৱাৰ পিছতহে মই ক'ব পাৰিম সঠিক চেলাৰী কিমান। বহুতে কৈ আছিল যে ৱৰ্কশ্বপত যিসকলৰ প্ৰাইভেটৰ আণ্ডাৰত কাম কৰে তেখেতসকলৰ চেলাৰী মোটামুটি 15,000 বুলি বহুতে কৈ আছিল, কিন্তু কাৰো তাত প্ৰমাণ নাই। সেইকাৰণে মই সেই যিটো ডাউট সেইটো নোহোৱা কৰিবলৈ মই RTI কৰিলোঁ নিউ বঙাইগাঁও ৱৰ্কশ্বপত। এক মাহৰ ভিতৰত মই যিখিনি তথ্য পাম ইয়াৰ পিছতে মই ক'ব পাৰিম কিমান নিউ বঙাইগাঁও ৱৰ্কশ্বপত কিমান যি কি কেলেংকাৰী হৈছে। ভাৰত চৰকাৰ তথা ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰাতো পইচা ঠিকে দিয়া বুলি আমি শুনিবলৈ পাই আছোঁ, কিন্তু লেবাৰখিনি নাপায়। এনেকুৱা কিছুমান লেবাৰ আছে ইয়াত মাত্ৰ 5,000 টকা দিয়ে, কাকবা 4,000 টকা দিয়ে, কাকবা 4,000-5,000, কাকবা 7,000, কাকবা 9,000 টকা দিয়ে। আচৰিত কথা, সেই 7,000, 5,000, 6,000 টকাই দি মানুহে চলিব পাৰিবনে? কিন্তু ভাৰত চৰকাৰে যিখিনি টকা দিছে সেইখিনি টকা কিহৰ কাৰণে নাপায় সেইটো পুৰা মই জানিব বিচাৰিছোঁ। ক'ত গৈছে সেইখিনি টকা? যদি সঁচাকৈ যদি প্ৰাইভেটৰ চেলাৰী যদি মোটামুটি 15,000 বুলি কোৱা শুনিবলৈ পাইছোঁ, যদি সঁচাকৈ যদি 15,000 দিছে, কিয় চেলাৰীটো 7,000 টকাহে দিয়ে, 8,000 টকাহে দিয়ে, 9,000 টকাহে দিয়ে? সেইকাৰণে মই RTI কৰিছোঁ। এক মাহৰ ভিতৰত মোৰ ৰিপৰ্টটো আহি যাব। ইয়াৰ পিছত গম পাব যে সেইখিনি পইচা ঠিকাদাৰে কিবা এটা কৰিছে না বিভাগীয় যাক মানে দায়িত্ব দিয়া হৈছিল তেখেত অফিচাৰসকলে এনেকুৱা ধৰণৰ কাম কৰিছে। সেইটো কথা একদম এক মাহৰ ভিতৰত কমপ্লিট গম পাম। আৰু PF কাটা বুলি মই গম পাইছোঁ কিছুমান মানুহৰ পৰা, কিছুমান অফিচৰ মানুহৰ পৰা মই গম পাইছোঁ PF কাটে বোলে। কিন্তু ইয়াত যিসকলে প্ৰাইভেটত কাম কৰে, 1 বছৰ হৈছে, কাৰোবাৰ 2 বছৰ হৈছে, কাৰোবাৰ বোলে 3 বছৰলৈকে কাম কৰা হৈছে, কিন্তু কোনো এজন কৰ্মচাৰীয়ে প্ৰায় কণ্ট্ৰেকচুৱেল কৰ্মচাৰীয়ে কিন্তু বৰ্তমানলৈকে PFৰ পইচা পোৱা নাই। ক'ত গৈছে? যদি সঁচাকৈ যদি PFৰ পইচা কাটে তেতিয়াহ'লে সেই PFৰ পইচা ক'ত গৈছে সেইখিনি পুৰা তথ্য মই জানিব বিচাৰিছোঁ। সেইকাৰণে মই RTI কৰিছোঁ ৰেলৱে ৱৰ্কশ্বপত। সোনকালে মই সেই তথ্য পাম। তথ্যখিনি পোৱাৰ পিছতহে গম পাম সঁচাকৈ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত কৰাপশ্যন হৈছে নে নাই। কোনোবা যদি মোৰ বড়োলেণ্ড টাইগাৰ ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা, লাইক কৰা, শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰা। প্ৰাইভেট যিসকল ৱৰ্কাৰ্ছ তেখেতসকলে যেন মোক এক মাহৰ পিছত সঁচাকৈ তথ্যটো যদি আহে, সঁচা যদি চেলাৰীটো যদি 14,000ৰ ওপৰত, তেতিয়াহ'লে সকলো ৱৰ্কাৰ্ছবিলাকে যেন মোক সহায় কৰে। সেইখিনি মই নিউ বঙাইগাঁও ৱৰ্কশ্বপৰ আণ্ডাৰত যিসকল প্ৰাইভেটত কাম কৰে তেখেতসকলক মই সেইখিনিয়ে অনুৰোধ কৰিলোঁ।